birthday to দাদা প্ৰথম कौन है ये लोग? कहां से आते हैं? इनके पास ना रहने को घर है, ना रोजगार है, ना पैसा है, फिर क्यों चले आते हैं हमारे खूबसूरत शहरों को की खूबसूरत। সকলো ভালে আছে আৰু আপোনালোকে মোৰ থাম্বনেইলখন চাই গমেই পালে তাত গৈ কি কেনেকুৱা হ'ল আৰু এতিয়া পুৰা আৰু যাবৰ কাৰণে ৰেডি মোটামুটি গাঁও ধুলো আৰু কাপোৰ চাপোৰ এতিয়া পিন্ধি লওঁ না কি কয় এতিয়া ৰেডি হৈ লওঁ যাবৰ কাৰণে কাপোৰ চাপোৰ পিন্ধি লওঁ না কি কয় আৰু এতিয়া কাপোৰ চাপোৰ পিন্ধি হ'বলৈ ওলালোঁ গাড়ীত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু আমি পাছত বহিছোঁ আৰু আহি থকাতে আমাৰ ইয়াত লগ পালোঁ ই ৰিক্সাৰে সকলোবোৰ মানুহে ঘূৰি আছে মানে আজি 15 আগষ্টটো তাৰ কাৰণে আৰু মই যদি আজি নগ'লোঁ হয় আজি ময়ো যাব পাৰিলোঁহেঁতেন ইহঁতৰ লগত সকলোৱে গৈছে মোৰ লগবিলাকো ইহঁতেও ই ৰিক্সাত উঠি আহিছে আৰু এতিয়া আহি মেইন ৰাস্তা উঠিলোঁ আৰু আমাৰ ঘৰৰ পৰা মেইন ৰাস্তা উঠিলোঁ আহি আৰু এতিয়া গৈ আছোঁ এই পথাৰখন ইমান ডাঙৰ পথাৰ ইমানেই ভাল লাগিছিল যে চাই কিনে আৰু ৰাস্তাটো আজি 15 আগষ্ট তাৰ কাৰণে ইমান গাড়ী নাই একদম গাড়ী কমেই গৈ আছোঁ আৰু আগলৈ চাই থাকক কেনেকুৱা হয় আৰু এইটো ধামাকা হ'ব বুলি মই ভাবিছোঁ মানে ভিডিঅ'টো এতিয়া আহি পাই তাত গাড়ী থলোঁ আৰু গাড়ী পৰা নামি গৈ আছোঁ মানুহ চাওক বহুত মানুহ তাহাঁতক বাৰে বাৰে সুধি দিওঁ 10 টকা নাই বুলি কৈছে তাহাঁতৰ 10 টকা এটাও নাই আৰু এইটো জেগাটো চাই বহুতেই ভাল লাগিছে যদিও আমাৰ মোবাইলৰ কেমেৰা ইমান ঠিক নহয় তাৰ কাৰণে ভালকৈ পিকচাৰত অহা নাই তাৰমানে ভালকৈ ফটো চটো উঠিছোঁ ইয়াত ভাল হৈছে বঢ়িয়া জেগা দেই ইমান ভাল হয় আৰু কি মাথা মাৰি আছে সি আৰু আহি ইয়াত অলপ বহিছোঁ গান মাৰিছে আমাৰ এটা গান গাই দিব ৰ গান গাই দিন এটা যি নহওক মনত কি আহিছে একোই অহা নাই কেনে গোৱা নাই শম্ভু গানটা গাই দি দেশ মেৰে আজি ইয়াৰ বাৰ্থডে মোৰ আৰু কি কৰে কেক তুলিলা নেকি কেক কাটা যাব কেক আমি গাঁৱৰ কেক অৰিজিনেল গাঁৱৰ ঘৰৰ পৰা লোকেল বনাই আনিছোঁ দেখাই থাকিবি এইফালে এয়া আমি প্লেট নাই আজি আমি এয়া হালধিৰ পাততে লোকেল বস্তু আনা গৈছে ঘৰৰ পানী ভেজাল নাই ডিম্পু যদি কঁঠাল কাটিব পাৰে আমিনো কি আমি কলা নিমখ আনিছে আজি আমাৰ কলা নিমখৰ লগতে ইয়াতে মিক্স আছে আমাৰ হেৰি কি কয় এইটো কি নাম কয় আদা লোকেল আদা নামটা লিখি নিদিয়ে কিয় লোকেল নালাগে কাগজত নাম নালাগে চবে জানিব এই মিছাল বেপাৰী নহয় কে খাগাব লাগিব কেকটো বনাই আছে তুমি দিয়া
মই দিব লাগিব না কেক কাটালে এয়া মই জংঘলৰ পিনে মাছ ডিছ বিচাৰি আছো আমাৰ এইটো লোকেল আগৰ দিনৰ মানুহবিলাকে এইবিলাক পাততে খাইছিলে এইটো আমাৰ গাঁৱলীয়া হাত লাগে গাঁৱৰ বস্তু এই সৰু বেছি ডাঙৰখন নাই আগতে কৈছিলে আমাৰ ককা আইতাহঁতে এইবিলাকতে ভাত খাইছিলে আজি আমি ইয়াতে কেক কাটি খাম বাৰ্থডে खत्म बाय बाय टाटा गुड बाय गया আৰু এটা ইয়াতে দিম ন হাতে হাতে দি পৰব হাতে হাতে হাতটো ধুব লাগিছিলে ন পানী নাই যে এতিয়া কি কৰিম কাপোৰতে বাৰ্থডে হেপী বাৰ্থডে কবিয়া হেপী বাৰ্থডে হেপী বাৰ্থডে টু ইউ দাদা প্ৰথম আৰু অলপ পাত কমি গ'ল আকৌ একবাৰ যাব লাগিব এইটো বঢ়িয়া আমাৰ মাইনাক দিছিল সেইটো থাকি দেই আৰু এইটো আমাৰ কেমেৰামেন চাইডে আছে সিহঁতক আপোনালোকে দেখা নাই থেংক ইউ আৰু আহি আছে কেণ্ডিডেট বহুত আছে আহি পোৱা নাই খাই লওঁ না সিহঁতক বঢ়িয়া ফটো দি দে বঢ়িয়া গৰু চৰু গোটেই ফটো উঠছে ৰিল বনাইছা এতিয়া ঘূৰিলোঁ সকলো মানে যিখিনি আছিল ইমান তাৰ কেনেকুৱা লাগিল এই ঠিকা নাই বুলি নকয় বঢ়িয়া বঢ়িয়া মজা মজা আৰু চাওঁ ক'ত যাওঁ তাৰপিছত দেখাইছোঁ আমি ইয়াৰ পৰা যাব ওলাওঁতে এয়া এইটো বাৰ্থডে হেৰি খানা সৰু কৰি আইটেম খাই আছে এয়া আমাৰ এখেতে আমাৰ মেইন মানুহ আমাক লৈ আহিছে এই জাগাডোখৰ দেখাইছে ধুনীয়া পৰিৱেশ ধুনীয়া জাগা তাৰপিছত এয়া আমাৰ লগত মেইন ইউটিউবাৰ এখেত হয় কেমেৰাৰ পিছত আছিলে আপোনালোকে চাগে দেখা নাই দেখাই দিলোঁ আজি ৰিভিল কৰিলোঁ এইবিলাক আমাৰ ঘৰৰে পৰিয়াল চবে চানা খাই আছে লাজ কৰিছে কোনোবাই আমি এতিয়া যোৱাৰ সময়ত এইবিলাক খাই এতিয়া গৈ আছোঁ এয়া বৌ ভণ্টি এয়া ফ্লেগ আৰু আমাৰ মেইন যোন ফাইনেন্সাৰজন তেখেতে रुको जरा सबर करो তেখেতে গাড়ীৰ ভিতৰত সোমাই আছে তেখেতে ওলাই অহা নাই মই দেখাব চেষ্টা কৰিছোঁ ছাৰ অলপ এইপিনে কওকচোন কি আছিল আমাৰ এখেতে ফাইনেন্সাৰ যে মোৰ দাদা হয় আজি আমাৰ পঞ্চুছৰ বাৰ্থডে হয় আজি লৈ আহিছে ইয়ালৈ ফুৰাবলৈ আৰু বাছ এতিয়া আপোনালোকে চাই থাকক পিছত আকৌ আৰু আজি মই ইউটিউবাৰ হিচাপে এক মানে কি কয় এতিয়া কি বুলি কয় কিবা কয় আৰু এতিয়া পাহৰি গৈছোঁ পিছত মনত কৰি আপোনালোকক জনাই দিম বাৰু रुको जरा सबर करो ইয়াত আহি থাকোঁতে এখন হোটেলত সোমাই মানে কিবা খাই দিলোঁ আপোনালোকে দেখিছে ইমান ভিডিঅ' কৰি নাথাকিলোঁ আৰু বঢ়িয়া লাগিল এইখন হোটেলখন চব কেনে লাগিল কি খালে বঢ়িয়া কি খালে খোৱাত বহুত আইটেম আছিলে কি হিচাপ কৰিব পৰা দেখালে? নাই। আলু পিটিকা বাতি কেইটা দিছে বাতি 10টা বাতি এটাত এজনৰ 10টাকে বাতি কি খালে আলু পিটিকা আছিলে মাংস আছিলে মাংস কি গাহৰি মাংস খাই মই নাই দিয়া নিৰামিষ খাই দিছোঁ আৰু আহি থাকোঁতে দেখিলোঁ যে এই মানুহ বহুত জাম হৈছে কিহৰ কাৰণে হ'লে ৰখিলোঁ তাত হাতী ওলাইছে মানে বনৰীয়া হাতী এজাক ওলাইছে তাত মানুহে কেমেৰা ফটো মাৰি আছে ৰখি সকলোৱে ৰখিছে আমি এইবাৰ ৰখি কিনে অলপ চালোঁ তাৰপিছত গ'লোঁ আৰু বহুত ডাঙৰ হাতীকেইটা দূৰত আছে আৰু
এতিয়া মানে মই অলপ ৰেষ্ট লৈ উঠিছোঁ মানে আহি পোৱা দেৰি হ'ল হ'লেও মই ভিডিঅ'টো শেষ কৰা নাছিলোঁ তাত এতিয়া ইয়াত মানে অলপ ৰেষ্ট লৈ সেনে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ ভিডিঅ'টো কেনেকুৱা পালে ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ